নমস্কাৰ প্ৰিয় নৱীকল স্বাগতম জনাইছোঁ আমাৰ নতুন এটা ভিডিঅ'লৈ তথা আমাৰ চেনেললৈ য'ত আমি আছামিজ এষ্ট্ৰলজি বিষয়ক বিভিন্ন ভিডিঅ' আলোচনা কৰোঁ। আগতে জানি লওঁ কোনকেইটা ৰাশিৰ 5 তাৰিখে ভাগ্য খুলিব গৈ আছে আৰু তেওঁলোকৰ ভাগ্যফল কেনেকুৱা হ'ব। আৰু তাৰ লগতে আপোনালোকক অনুৰোধ জনাই থওঁ যে আমাৰ ভিডিঅ'বিলাক যদি ভাল পায় তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰাৰ লগতে সদায় দৰে আছামিজ এষ্ট্ৰলজি বিষয়ক ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। আহক এতিয়া আমি মূল ভিডিঅ'লৈ আগবাঢ়ি যাওঁ। নৱীকল 5 ডিচেম্বৰ 2020 চনত এই ৰাশিকেইটাৰ বিশেষ ধৰণৰ ভাগ্য খুলিব গৈ আছে। এওঁলোকৰ ভাগ্য সুপ্ৰসন্ন হ'ব। এওঁলোকে বিভিন্ন দিশত সফলতা লাভ কৰিব। জীৱনত আশানুৰূপ ফল লাভ কৰিব। যি কামত হাত দিব সফলতা হ'ব। জীৱনত আধৰুৱা কাম তথা সপোন সঁচা হ'ব। চাবলৈ গ'লে যিকোনো অসুবিধা আঁতৰি যাব। জীৱনত সুখৰ সঞ্চাৰ হ'ব। লগতে পৰিয়ালত সুখ শান্তি সৌভাগ্য সকলো বৃদ্ধি হ'ব। চাবলৈ গ'লে দাম্পত্য জীৱন বেয়া নহয়। জীৱনশৈলীত সম্পৰ্ক মধুৰ হ'ব। প্ৰেম প্ৰণত থকাসকলৰ ভাল হ'ব। প্ৰেম বিবাহ সফল হ'ব। লগতে যিসকলে বহুদিনৰ পৰা আশা কৰি আহিছিল কিবা ভাল খবৰ সেই খবৰ লাভ কৰিব। লগতে মনৰ আশা পূৰণ হোৱা দেখা হ'ব। মনত পজিটিভিটি থাকিব আৰু মনটো যথেষ্ট প্ৰশান্তি ভাৱেৰে ভৰি থাকিব। চাবলৈ গ'লে আপোনালোকৰ কেৰিয়াৰৰ দিশো বেয়া নহয়। উচ্চ শিক্ষা লোৱাসকলে বিশেষ সফলতা লাভ কৰিব। চাকৰি ব্যৱসায় উন্নত হোৱা দেখা যায়। চাকৰিত বৰ উন্নতি হ'ব পাৰে। ব্যৱসায়ত ধন লাভ হ'ব আৰু প্ৰসাৰ বৃদ্ধি লাভ কৰিব। লগতে বিভিন্ন ক্ষেত্ৰৰ পৰা ধন লাভ হ'ব। বিশেষকৈ মা লক্ষ্মীৰ কৃপাৰ ফলত আৰ্থিক অৱস্থা আগতকৈ মজবুত হ'ব। ধাৰৰ বোজা আঁতৰি যাব আৰু টকা সংক্ৰান্তত যিকোনো লেঠা যদি আহিছিল তাৰ পৰা আপোনালোকে মুক্তি হ'ব। চাবলৈ গ'লে আপোনালোকে স্বাস্থ্য আদিত্য শুভ হোৱা দেখা যায়। মুঠতে দিশে উন্নতি লাভ কৰিব। এই বিশেষভাৱে ভাগ্য উজ্জ্বলি উঠা ৰাশিকেইটা হৈছে কুম্ভ, মেষ, তুলা আৰু মিথুন ৰাশি। নৱীকল এই চাৰিটা হৈছে প্ৰধান ৰাশি যিকেইটা 5 ডিচেম্বৰত ভাগ্যশালী ৰূপে পৰিগণিত হৈছে। যদি ভিডিঅ'টো ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু সদায় ধৰণৰ ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। ধন্যবাদ।